এই বস্তিতে আমাৰ জংঘলত কেইটামান আছে? কেতিয়া তিনিটা ওলাইছে? তিনিটা চাৰিটা মান হ'ব তিনিটা আছে কি কৈছে? তিনিটা আছে ক'ৰ পৰা আহিছে? হাতী এতিয়া ক'ৰ পৰা আছি আমি ৰাতিপুৱাহে দেখা পাইছো আপোনালোকে দেখা পাইছে নে? দেখা পাইছো আছে খেদিছে নেকি? খেদাই মানুহকো খেদাই ডাঙৰ নেকি হাতী? ডাঙৰ ডাঙৰ আছে বিৰাট ধুম ধুম কেইটামান বনৰীয়া হাতীয়ে বগা হাতী আছে তাত ধমধমা চাইডৰ পৰা আহি পৰিছো বিচেংলা বনিয়া ভকতলা চুবুৰীৰ মাজেৰে আহি বনিয়াপাৰা এতিয়া বৰ্তমান বনিয়াপাৰা চুবুৰীত আছে। বনিয়াপাৰা চুবুৰীৰ যি বস্তিবিলাক সংলগ্ন আছে এই বস্তিবিলাক সংলগ্ন ঠাইৰ পৰা এই হাতীকেইটা ওলাই যোৱাৰ কোনো ব্যৱস্থা হোৱা নাই। মানুহকো খেদিছে। মানুহক চাই পিছৰ পৰা হাল্লা কৰাৰ পিছত মানুহে সেইকেইটা হাতীকেইটা ওলাই যোৱাৰ ব্যৱস্থা হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষক ফৰেষ্টক যোগাযোগ কৰা হৈছে যদিও এতিয়ালৈকে আহি পোৱা নাই। বিভাগীয় কৰ্তৃপক্ষক এই মিডিয়াৰ জৰিয়তে হাতীকেইটা উদ্ধাৰ কৰি জনসাধাৰণক ৰক্ষা কৰাৰ বাবে ঘৰ দুৱাৰ ৰক্ষা কৰাৰ বাবে আহ্বান জনাইছোঁ। Yeah.